আমাৰ নগাঁও লোকসভা সমষ্টিৰ MP প্ৰদীপ বৰদলৈ ডাঙৰীয়া আৰু উপস্থিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী তথা স্পক্সপাৰ্চন অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আৰু এই বকাজাৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী তথা কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ ৰতনীংটি ডাঙৰীয়া আৰু উপস্থিত আমাৰ কংগ্ৰেছৰ কৰ্মীসকল আৰু সন্মানীয় ৰাইজ। অসমীয়া ভাষাটো বুজি পায় না নাগামিজ ক'ব লাগিব? খুব ভাল লাগিছে আপোনালোকৰ ইয়াত আহি পেলাই আপোনালোকৰ লগত দেখা পাই কিছু কথা পাতিবলৈ পাই মই খুব ভাল লাগিছে। নিশ্চয় আপোনালোকে অহা 1 তাৰিখত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমাৰ ৰতনীংটি ডাঙৰীয়াকে জিকাই দিব বুলি মই আশাবাদী। নিশ্চয় জিকাবই। আমি যিখিনি এতিয়া ফিডবেক পাই আছে, মুছলিম হওক বা বড়োই হওক বা কাৰ্বিয়ে হওক বা মেচ কছাৰী হওক বা বঙালী হওক, সকলোৱে আমাৰ ৰতনীংটি ডাঙৰীয়াক সকলোৱে চিনি পায়, মই যিখিনি জানো। তো আশা থাকিল আপোনালোকে ৰতনীংটি ডাঙৰীয়াক জিকাই দিব। এতিয়া আমি ইয়াত পৰা ভালখিনি আপোনালোকে চাই থওক। তো ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, মই যিখিনি জানো। ময়ো এইখিনি কটকটি হওক, চিলনীজান হওক বা বকাজান হওক, বহুতবাৰ আহিছোঁ মই আন্দোলনৰ সময়ত। আন্দোলনৰ পিছতো মই বহুতবাৰ থাকিছোঁ এইখিনি অঞ্চলত, জানো মই গোটেই অঞ্চলটো মই চিনি পাওঁ। তো কাৰ্বি হিচাপে আজি কাৰ্বি আংলঙৰ যিখিনি জাতীয় ইছ্যু আছে বা সমস্যা আছে, এইটো হ'ল কাৰ্বি অটোনমাছ কাউন্সিলটো অটোনমাছ ষ্টেট বনোৱা, হয় না নহয়? আপুনিতো কাৰ্বি মানুহ জানে, হয় না? মই কোৱাটো হয় না নহয়? অটোনমাছ ষ্টেট ডিমাণ্ড কৰিছে না নাই কাৰ্বিসকলে? ডিমাণ্ড কৰিছেতো না? তো এইটো লাগে না নালাগে? তো লাগে যদি হয় তেতিয়া অলপ বেছি হাল্লা কৰিব লাগিব। লাগেতো না? এইটো অটোনমাছ ষ্টেট হ'লেতো খুব ভাল, ষ্টেট উইদিন ষ্টেট। সেইটো আমি মহাজোঁট হিচাপে আপোনালোকক আমি ছাপোৰ্ট কৰিছোঁ। কাৰ্বিসকলৰ যিটো অটোনমাছ ষ্টেট ডিমাণ্ড লাগিবতো না, পালে বিৰাট ভাল। সেইটো চবেই বিচাৰে, কাৰ্বি জাতি হিচাপে বা ইয়াত যিখিনি বড়োসকলেও বিচাৰে, ছাপোৰ্ট কৰিছে, বঙালীসকলেও ছাপোৰ্ট কৰিছে বা আমাৰ মেচ কছাৰীসকলেও ছাপোৰ্ট কৰিছে। চব জাতি জনগোষ্ঠীয়ে এইটোৰ কাৰণত বহুত দিন পৰা আন্দোলন কৰি আহিছে, মই জানো। আৰু গোৰ্খাসকলেও আছে, আৰু গোৰ্খাসকলৰ কাৰণেতো আমি গোটেই অসমত গোৰ্খা অটোনমাছ কাউন্সিল বনাই দিয়াৰ আমি প্ৰতিশ্ৰুতি দিছোঁ, গোটেই অসমত। আৰু আমাৰ ইছ্যু আছে, বেলেগ বেলেগ জাতিৰ বেলেগ বেলেগ ইছ্যু, কাৰ্বিসকলৰ বেলেগ বা আমাৰ গোৰ্খাসকলৰো বেলেগ। তো এইবিলাক যিবিলাক জাতীয় ইছ্যু আমি মহাজোঁট হিচাপে আপোনালোকৰ সমস্যাবিলাক আমি সমাধান কৰি যাম। আমি মহাজোঁট হিচাপে 5টা গেৰেণ্টি দিছে, সেইটোতো আপোনালোকে জানে। যে ঘৰত থকা মহিলাসকল যিসকলে ছাৰ্ভিচ নকৰে, এইসকলক মাহত 2000 দিবলৈ কৈ আছে। এইটো ল'ব না নল'ব? ল'ব না? কোনোবা কোনোবা নল'ব নাকি? ল'ব? হা ল'ব? ওটা আপুনি ল'ব? ছাৰ্ভিচ কৰে আপুনি? ছাৰ্ভিচ নকৰা মানুহসকলক দিয়া হ'ব। সেইটো খুব ভাল, 2000 টকা। যিসকলে এই থুলিৰাম এই পদমফুলত যাব, সিহঁতক আমি কিন্তু নিদিব। পদমফুল আপোনালোকৰ MLA টো কি নাম?
নোমল মমিন কোন জায়গার হয় হ্যাঁ এইটোতো বখাজনৰ মানুহ নহয় না হয় নহয় না চালানি মাছ তো এইবিলাক মানুহ আমি কেনেকৈ শিকাই দিম হা নোমল মমিন এইটো আমাৰ বখাজান এই অঞ্চলৰ মানুহেই নহয় তো এই বখাজানৰ গাঁৱে ভূঞে কি সমস্যা আছে নাই এই নোমল মমিনে একো নাজানে জানে আমাৰ লোকেল এই যে অৰ্থনীতি নোমল মমিনটো বাহিৰৰ মানুহ কি জানিব একো কৰিব পৰা নাই একো কৰিব পৰা নাই আমাৰ এইবাৰ অৰ্থনীতি ডাঙৰীয়াই এই বখাজান অঞ্চলৰে মানুহ চিলনীজান হওক পাব মুঠতে এই অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে গাঁৱে ভূঞে যিবিলাক সমস্যা আছে অৰ্থনীতি ডাঙৰীয়াই জানিব খুব ভালকৈ জানে আৰু সি কাম কৰিব চৰকাৰ আমাৰে হ'ব ভুল নকৰিব সেইটো মহাজোঁটৰ চৰকাৰ হ'ব অহাকালি যিটো প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব 47 কনষ্টিটুৱেঞ্চি ইয়াৰ ভিতৰত মহাজোঁটে 20 পৰা 25 মানে আমি যিখিনি হিচাপ কৰিছোঁ 20+ আমাৰ আহি আছে বিজেপিৰ 5টা 6টামান পাব পাৰে বেছি নহয় 47 সমষ্টিত মনত ৰাখিবি শুনিছিলা নাই শুনিছিল শুনিছে যদি ঠিক আছে আর এই আমার মাইনরিটি কোন জায়গায় দিবেন কোন হাতে না ফটো ফুলে কত আছে মাইনরিটি এখানে কত বোন আছে 10,000 মাইনরিটি সবাই এই হাতে দিব তো না ফটো ফুলে যাবেন না কিন্তু ফটো ফুল দিয়া মানে কি হব ফটো ফুল নাই এতিয়া দে ফটো ফুল নাই বাইদেউ একদম মনত ৰাখিবি ফটো ফুলত নাযাবি পুরা হাতৰ চিনত ভোট দি পেলাই জয়যুক্ত কৰিম চৰকাৰ আমাৰ মহাজোঁট বনাই আছে শেষ এইবাৰ হেমন্ত বিশ্ব শৰ্মা বিৰাট হিৰো দেখাই আছিল এইবাৰ শেষ হেমন্তৰ লগত মই আছিল সেইকাৰণে হেমন্তই হিৰো দেখাব পাৰিছে না মইতো নাই এতিয়া হেমন্তৰ লগত জিৰ' হৈ আহিল হেমন্ত ভয় নাভাবি আৰু মুছলিমৰ বিৰোধীটো বহুত কৈ আছে হেমন্ত বিশ্ব শৰ্মাৰ বিৰাট ভয় নাই মাদ্ৰাছা স্কুলবিলাক বন্ধ কৰি দিব নামাজ পঢ়াটো বন্ধ কৰি দিব এইবিলাক কিবা হৈ নাই মুঠতে হেমন্ত বিশ্ব শৰ্মাই আমি যিখিনি জানো টোটেলি ট্ৰাইবেলৰ বিৰোধী পুৰা আপনার খারবি হোক আপনার গারো রাভা হোক বড়ো হোক কোনো দিন উপরত উঠিব নিদিয়ে সবসময় দাবাই ফেলে রাখিব বিচাৰি এক তুলিরাম আপনার সিট এইটো শেষ হব এতিয়াই সারেন্ডার করে পেলাই কংগ্রেসত সোমাইলে ভাল দিয়ে নহলে শেষ হব তুলিরাম একদম কাৰ্বি আংলঙৰ পইচাটো তুলিরাম ৰংহা না তুলিরাম বাবু আপনি এই কাৰ্বি আংলঙৰ পইচাটো ব্যৱহাৰ কৰিছে আমাৰ BTC ইলেকশ্যনত টপলা লৈ যাই পেলাই BTC ইলেকশ্যনত হেমন্তক দিব লগা হৈছে জানে মই সব জানো কাৰ্বি আংলঙৰ পৰা পইচা বহুত মিছইউজ কৰিছে আমাৰ BTC নিৰ্বাচনত হেমন্ত বিশ্ব শৰ্মা কমেও মানে 50 কোটিমান টকা দিছে মোৰ জানা এই পইচাটো কাৰ্বি আংলঙত কাম কৰিব লাগিছিল এই পইচাটোৱে BTCত লৈ গৈছে তুলিরাম বাবু তো ঠিক আছে দিবেন তো দিব না আপনি কান ভোট এখানে হেমন্ত বিশ্ব শৰ্মাৰ ভিতরে ইয়াতে আছে কংগ্রেসতে আছে এনেকুৱা দেখায় না হেমন্তই এইটো কি এইটোতো কংগ্রেস ভিতরে হেমন্ত কংগ্রেস এইরকম দেখাই থাকে যে এইটো কি এইটো আপোনালোকে বুজি নাপায় বিৰাট লিংলাং কৰি আছে সি আকৌ কংগ্রেসত আহিব পাৰে কিন্তু আমি কৈছোঁ নল'ব আমি নল'ম
দেই তো আপোনালোকে অলপ আৰু যদি খুচি ফালে হয় যোনে মিটিং এৰেঞ্জ কৰিছে চাহ খাব দিব লাগিছিল আপোনালোকক পানীও খাব দিয়া নাই আমাকতো দিছে চাহ পানী অকল আমি খালেখিনিকে হ'ব আপোনালোককো দিব লাগিব না হয় না নহয় খাবি এই চাহ দোকানত বাকী খাই পেলাই যাবি মই পিছত আহি দিম দে পিছত আহি পেলাই দি দিম মই এনেইতো শিকিব বিজয় উৎসৱৰ কাৰণে আমি এনেই আহিব লাগিব একবাৰ না ক'ৰবাত যদি ওচৰতে হোটেল আছে ভাত চাত খাই পেলাই যাৰ মোৰ নামটো লিখি পেলাই যাবি মই দি দিম দে সঁচা খাই পেলাই যাব পাৰিব নাই আমি এনেই বিজয় উৎসৱত আৰু একবাৰ আহিব লাগিব না দিবতো বাকী দিয়ে এই মোৰ নামটো সব চিনি পায় দোকান দোকানদাৰ সব দোকানৱালা সব চিনি পায় মোকে ইমান বছৰ থাকি কৈছে মই বাপ্পা বাবা এইখিনি জেগাত চবে চিনি পায় মোক মোৰ নাম কবি দে এলবাৰ্ট কবি এলবাৰ্ট দে মোৰ নামটো ক'লে নাজানিব এই বোকাজনৰ পৰা আৰম্ভ কৰে এই আপটো কি কয় আমাৰ ডিমাপুৰ কিবাটো লিচুগাৰলৈকে এলবাৰ্ট 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 কৈ পেলাই যাবি অটোৱালৈকে বাৰ মাতে দে পইচা খাই কিনা যাবি দে ঠিক আছে বাকী দিব মহিলাৰ নাম কবি এলবাৰ্ট দে তো আমাৰ আৰু অফুল বাবু থাচাৰ্জী ডাঙৰীয়া আছে সঁচাবি মই বিৰাট ভাল লাগিছে দে ভোটটো দিব কংগ্ৰেছতে জিকাই দিব দে হ'ব না থেংক ইউ দেই হ'ব এইখিনি